নমস্কাৰ বন্ধুসকল, SMS অলৰাউণ্ডাৰ চেনেলত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, প্ৰতিদিনৰ দৰে আজি মই এটা জব নিউজ লৈ আহিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কাজিৰঙা ইউনিভাৰ্চিটিত এছিষ্টেণ্ট ৱাৰ্ডেন স্পৰ্টছ অফিচাৰ পোষ্টৰ জবৰ কাৰণে ভেকেঞ্চি চলাইছে। যদি আপুনিও ইণ্টাৰেষ্টেড হৈ থাকে তেতিয়াহ'লে চাই থাকক মোৰ এই ভিডিঅ'টো, কাৰণ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলোখিনি ইনফৰমেশ্যন জনাই দিয়াৰ চেষ্টা কৰিম। লেটেষ্ট জব ইন কাজিৰঙা ইউনিভাৰ্চিটি, অৰ্থাৎ কাজিৰঙা ইউনিভাৰ্চিটিৰ লেটেষ্ট জব। কাজিৰঙা ইউনিভাৰ্চিটি ভেকেঞ্চি ডিটেইলছ। এতিয়া কাজিৰঙা ইউনিভাৰ্চিটিৰ ভেকেঞ্চিৰ ডিটেইলছসমূহ আমি পঢ়িম। প্ৰথমতে আছে এছিষ্টেণ্ট ৱাৰ্ডেন বয়েজ হোষ্টেল। ইয়াতে কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, অৰ্থাৎ যিকোনো ডিচিপ্লিনৰ পৰা গ্ৰেজুৱেশ্যনটো কমপ্লিট হ'ব লাগিব। 2 নম্বৰত দিয়া আছে স্পৰ্টছ অফিচাৰ। ইয়াতে কোৱালিফিকেশ্যনটো লাগিব যিকোনো ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা ফিজিকেল এডুকেশ্যনত বেচেলৰ অফ ডিগ্ৰীটো কমপ্লিট হ'ব লাগিব, আৰু লগতে কম্পিউটাৰৰ বেচিক নলেজটো থাকিব লাগিব, আৰু লগতে ইংলিছ কোৱা আৰু লিখিব পৰা হ'ব লাগিব, আৰু লগতে ফিজিকেল ফিটনেছটো ঠিক থাকিব লাগিব। আৰু ইয়াতে এজ লিমিটটো দিছে 25+, অৰ্থাৎ 25 বছৰতকৈ অধিক হ'ব লাগিব। হাউ টু এপ্লাই, অৰ্থাৎ এপ্লাইটো কেনেকৈ কৰিব। ইচ্ছুক তথা অৰ্হতামূলক কেণ্ডিডেটসকলে তেওঁলোকৰ ডকুমেণ্টছৰ ফটোকপিসমূহ তলত দিয়া ইমেইলটোত পঠিয়াই দিব লাগিব। ইমেইলটো হ'ল hr@kaziranga-university.in, আৰু এইটো 7 দিনৰ ভিতৰতে পঠিয়াই দিব লাগিব। আৰু ইয়াৰ এড্ৰেছটো হৈছে যোৰহাট কেম্পাছ কৰাইখোৱা। ইম্পৰ্টেণ্ট ডেটছ। এডভাৰটাইজমেণ্ট পাব্লিছড ডেটটো হ'ল 29/7/2018, আৰু লাষ্ট ডেটটো হৈছে উইথিন 7 days ফ্ৰম দ্য ডেট অফ পাব্লিকেশ্যন, অৰ্থাৎ 29 তাৰিখৰ পৰা 7 দিনৰ ভিতৰত আপোনালোকৰ ডকুমেণ্টছখিনি ছাবমিট কৰিব লাগিব। তো আজিৰ কাৰণে এইখিনিয়ে। যদি এই ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে ভিডিঅ'টোৰ ওপৰত এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি দৈনিক পাবলৈ খোজে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ ফৰ ৱাচিং।